যোৱা 2-3 দিন ধৰি অসমৰ সংবাদ মাধ্যম যোগেদি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে সংবাদ মেল পাতি বিভিন্ন জিলাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান চিচিতৰ মুখ্য সমন্বয়ক আদিত্য কাকলি ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মিছা অভিযোগ উত্থাপন কৰি কেইবোৰ ভিত্তিহীনভাৱে অপপ্ৰচাৰত লিপ্ত হৈছে। সেইবাবে আমি শোণিতপুৰ জিলা ট্ৰাইবেল সংঘই এই অপপ্ৰচাৰত লিপ্ত হোৱাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আমি তেখেতসকলকো স্পষ্টভাৱে ককিয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাক জনজাতিসকলৰ ভালকৈ তেখেতসকলক অধ্যয়ন কৰিব লাগে। অধ্যয়ন নকৰাকৈ তেখেতসকলে তুলুঙা মন্তব্য আগবঢ়াইছে। মই তেখেতসকলৰ বিষয়লৈও আমি শোণিতপুৰ জিলাই কিছু তথ্য তেখেতসকলৰ ওপৰত প্ৰকাশ কৰিব বিচাৰিছোঁ। উপনিৱেশ গঢ়ি তোলাৰ আগৰে পৰা সেইডোখৰত বা ৰাজ্যত থকা লোকসকলেহে খিলঞ্জীয়া ইণ্ডিজিনাছ লোক হয়। TD Immigration Act 1023 Labor Court Center Gov RC নিউ দিল্লী মতে ব্ৰিটিছে 30/9/1947 তাৰিখলৈকে বিহাৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, উৰিষ্যা আদি ৰাজ্যত পৰা ঔদ্যোগিক চাহ শ্ৰমিক হিচাপে আমদানি কৰিছিল। প্ৰথম অৱস্থাত 30/9/1947 লৈকে এই চাহ উদ্যোগ শ্ৰমিক সংখ্যা আছিল 4,92,749। কিউ আছিল 4,73,307, মুঠ 9,66,057। পাছত আৰু 43,000 কাঠজনক আমদানি কৰাত তেওঁলোকৰ সংখ্যা মুঠ 10,09,064 জন। আইন অনুসৰি 1947 চনলৈ 21,047 জনক নিজ ৰাজ্যলৈ প্ৰৱৰ্তন কৰা হৈছে। অৰ্থাৎ 1947 চনলৈকে আমদানিকৃত চাহ শ্ৰমিকসকলৰ সংখ্যা আছিল 9,88,17 জন। 1955 চনলৈকে চাহ উদ্যোগৰ মজদুৰ নিজ ৰাজ্যলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। 2004 পৰিসংখ্যা প্ৰতিবেদন মতে অসমৰ চাহ বাগানবিলাকৰ মজদুৰ সংখ্যা 28,81,340। বিপৰীতে এভিটা আছাম ব্ৰাঞ্চ অফ ইণ্ডিয়া টি এছ'চিয়েশ্যন মতে 12,50,000। অৰ্থাৎ 2004 চনলৈ চুবুৰীয়া ৰাজ্যৰ পৰা প্ৰায় 50% চাহ প্ৰাক্তন চাহ শ্ৰমিক আদিবাসী লোক অসমৰ প্ৰব্ৰজন হৈছে। চাহ উদ্যোগ শ্ৰমিকসকলৰ যিহেতু অসম খিলঞ্জীয়া হয়, পঞ্চায়তী ৰাজ আইন 1959 মতে 1959লৈকে চাহ উদ্যোগ শ্ৰমিকক ভোটাধিকাৰ প্ৰদান কৰা হোৱা নাছিল। 1994 চন মতে নীতি বহিৰ্ভূতভাৱে তদন্তহীন চৰকাৰে চাহ উদ্যোগৰ শ্ৰমিকসকলৰ ভোটাধিকাৰ প্ৰদান কৰে। তদন্তহীন ৰাজ্য চৰকাৰ অসম ভূমি নীতি 1989 খন উলংঘা কৰি একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে 2001 চনৰ পৰা 2008 চনলৈ অধিসূচনা জাৰি কৰি চিলিং বহিৰ্ভূত আৰু চাহ বাগানৰ দাঁতি কাষৰীয়া ভূমি খৰতকীয়াকৈ চাহ আৰু প্ৰাক্তন চাহ বাগানীয়াসকল ভূমি বন্দোবস্ত কৰে। কিন্তু অসম ভূমি নীতি 1989 মতে ভূমিহীন খিলঞ্জীয়া কৃষকক যিয়ে প্ৰকৃত কৃষি কাৰ্য সম্পাদন কৰে ভূমি বন্দোবস্ত কৰা হয়। ব্ৰিটিছে অনা ঔদ্যোগিক শ্ৰমিকসকল অসমৰ খিলঞ্জীয়া নহয় আৰু কৃষি কাৰ্য সম্পাদন নকৰে। অসমত বৰ্তমান চাহ প্ৰাক্তন চাহ বাগানী আৰু আদিবাসীসকলৰ জনসংখ্যা 90 লাখ বুলি সংশ্লিষ্ট জনগোষ্ঠী সমূহৰ সংগঠনসমূহে দাবী কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা যদি প্ৰব্ৰজন হোৱা নাই তেন্তে 2004 চনৰ পৰিসংখ্যা প্ৰতিবেদন অনুযায়ী চাহ প্ৰাক্তন চাহ বাগানী আৰু আদিবাসীসকলৰ জনসংখ্যা পুৰুষ মহিলা কিকু মুঠ 28,81,340 ঠাইত কেনেকৈ 90 লাখ হ'ল, এয়া এক ডাঙৰ প্ৰশ্ন। গতিকে এই আমাৰ যিটো লিখিত তথ্য মতে আমি জনা গৈছেহে তেখেতসকল আমাক ব্ৰিটিছে অসমত তেখেতসকলক বনোৱা হিচাপে শ্ৰমিক হিচাপে আনিছিল। এটা খন্তেকীয়া সময়মতে তেখেতসকলক ঘূৰি যাব লাগিছিল, কিন্তু ইয়াতে তেখেতসকলক ঘূৰি গৈ ইয়াতে থাকি গ'ল। গতিকে আজিৰ তাৰিখত যদি আমি চাব যাওঁ, আপোনাৰ ঝাৰখণ্ডত তেখেতসকলৰ জনজাতি হ'ব পাৰে, কিন্তু অসমত জনজাতি হ'ব নোৱাৰে। আমি ঠিক তেনেকৈ আমি অসমত জনজাতি হয়, আমিতো মণিপুৰত জনজাতি নহয়, মেঘালয়ৰ জনজাতি নহয়। গতিকে এই সংবিধানে যিটো এটা নিয়ম নীতিত যিটো স্বীকৃতিপ্ৰাপ্ত, গতিকে এই স্বীকৃতিপ্ৰাপ্তৰ কথাহে আমাৰ ট্ৰাইবেল সংঘই আদিত্য কাকলি ডাঙৰীয়াই দাঙি ধৰিছে।
আদিত্য কাকলি ডাঙৰীয়াই সকলো ক্ষেত্ৰত অধ্যয়ন কৰি তথ্য সহকাৰে কথাবিলাক প্ৰকাশ হয়। তেখেতসকলৰ কাকলাৰীৰ বিৰুদ্ধে যিটো মানে তথ্যবিহীন যি ভুৱা কিছুমান তেখেতসকলে তুলঙা মন্তব্য কৰিছে, সেইবোৰ একেবাৰে তেখেতসকলৰ পৰা আমি এইটো ভাষা আশা কৰা নাছিলো। আমি তেখেতসকলক প্ৰত্যুত্তৰ দিব বিচাৰিছো। তেখেতসকল ভাতৃঘাতী সংঘৰ্ষৰ কথা কৈছে, আমি ভাতৃগত সংঘৰ্ষ কেতিয়াও আমি আশা কৰা নাই, আমি নিবিচাৰো। আমি শান্তিপ্ৰিয়, আমি শান্তি হিচাপে থাকিব বিচাৰো। অনাগত দিনত কিবা যদি ভাতৃঘাতী সংঘৰ্ষ হয়, গতিকে আদিবাসী ছাত্ৰ সন্থাই সম্পূৰ্ণভাৱে জগৰীয়া হ'ব। গতিকে সেই কথা আমি ককিয়াই দিছো। আৰু এটা কথা, আমাৰ জনজাতিসকলৰ বুৰঞ্জী তেখেতসকলে নাজানে, এই বুৰঞ্জী তেখেতসকলে অধ্যয়ন কৰা দৰকাৰ। আমি অসমৰ আদিম আদিবাসী হয়, আমি ইয়াৰ জনজাতি, প্ৰকৃত জনজাতি। গতিকে আমাৰ ওপৰত তেখেতসকলে যিটো নিকৃষ্ট কিছুমান তুলঙা মন্তব্য কৰিছে, আমাৰ ট্ৰাইবেল কংগ আদিত্য কাকলিৰ ওপৰত ভয় খাই পেলাই তেখেতসকলে তুলঙা মন্তব্য কৰিছে, বহুত অপপ্ৰচাৰ কৰিছে। কিন্তু অপপ্ৰচাৰত আমি দেখা গৈছে যে আমাৰ ট্ৰাইবেল কংগক আমাৰ সম্পাদক আদিত্য কাকলি ডাঙৰীয়াক তেখেতসকলে ভয় কৰিছে। কিন্তু ভয় কৰাৰ কাৰণটো এইটোৱে যে তেখেতসকলৰ আচল তথ্য তেখেতসকলে নিজে লুকুৱাইছে। এইটো লুকুৱাৰ কাৰণে তেখেতে তথ্যবিহীনভাৱে ডাইৰেক্টলি মানে গোটেই কথাটো অসম চৰকাৰৰ ওপৰত ডাইভাৰ্ট কৰি এই আদিত্য কাকলি ডাঙৰীয়াক টাৰ্গেট কৰিছে। এতিয়া যদি চাব যাওঁ, আমি অসমৰ জনজাতিৰ ক্ষেত্ৰত জনজাতি যিটো 6 জনগোষ্ঠী জনজাতিৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰে। আৰু আলোচনা কৰাৰ কাৰণে আমি আমাৰ যিটো আমাৰ উপস্থাপন কৰিব লাগে সংঘৰ যিটো আমি তথ্য, সেই তথ্যবিলাক দাঙি ধৰিছে। তাতো কোনো জাতিকটো বেয়া ভাষাৰে আমাৰ কাকলি ছাৰে কেতিয়াওতো মন্তব্য কৰা নাই, কেতিয়াওতো কোনো তুলঙা মন্তব্য কৰা নাই। সদায় তথ্য সহকাৰে নিজৰ কথাহে প্ৰকাশ কৰিছে। এই কথা প্ৰকাশ কৰাত আমাৰ সম্পূৰ্ণ অধিকাৰ আছে, এই অধিকাৰত তেখেতসকলক কৰ্ম কৰিব বিচাৰিছে। গতিকে আমি তেখেতসকলক অনাগত দিনলৈ এনেকৈ যাতে তুলঙা মন্তব্য দিব নালাগে আমিও ককিয়াই দিছো। তেখেতসকল যদি এনেকৈ সংবাদমেল পাতি আমাক সদায় দাৰবাৰী আক্ৰমণ কৰি থাকে, আমিও কেতিয়াও এনেকৈ মনে মনে বহি থকা আমি জনজাতি নহয়। আমাৰো তেনেকুৱা মানে উত্তৰ দিয়া আমাৰ প্ৰত্যুত্তৰ আমাৰ এটা শক্তি আছে। এই শক্তিৰ মতে আমি তেখেতসকলক সদায় আমি প্ৰত্যুত্তৰ দি যাম। গতিকে অনাগত দিনত অসমখন শান্তিভাৱে এটা চলি থাকিবৰ কাৰণে তেখেতসকলে যাতে তুলঙা মন্তব্য নকৰি কিছুমান অযুক্তিকৰ কথা যাতে প্ৰকাশ নকৰে, তেখেতসকলে আমি শোণিতপুৰ জিলা ট্ৰাইবেল কংগ্ৰেছ পুনৰ ককিয়াই দিছো। আৰু আশা কৰিছো অনাগত দিনত তেখেতসকলে নিজেই চিন্তা চৰ্চা কৰিব। আমাৰ কাকলাৰীদাৰ ওচৰত বা ট্ৰাইবেল কংগ্ৰেছৰ ওচৰত তেখেতসকলে ক্ষমা মাৰ্জনা বিচাৰিব লাগে। গতিকে ক্ষমা মাৰ্জনা বিচাৰিহে আমি শান্ত হ'ম। অন্যথা আমিও বহি নাথাকো, আমিও তেখেতসকল যিটো আমাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আমিও তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদায় আমি কাজ আছো। ধন্যবাদ। HS উথ্ৰিসাৰনাय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 70022719229 आरो 7002131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।